বোলো কলিতা ঘৰত আছেনে? অ' শৰ্মা আহক 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 আহক। কিনো কৰিব আছিলো দেশ বিদেশৰ বাতৰি কেইটালৈ। পিছে ভালনে আপোনাৰ? আছো দিয়ক ময়ো আছো কলটেনি। কামোৰটো যোৱা নাই কিন্তু। শৰ্মা বস্তুৰ কি দাম বাঢ়িছেহে, একেবাৰে কিনো ক'ব, জুই 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 গুলি কেৱল। হে যোৱাকালি বজাৰলৈ গলো, কণ দম। আবে কোনে দিছে দম? ৰখ কেলা গৈ আছো। পিছে শৰ্মা বাবলু ঘৰত নাই নেকি? বহুত দিন দেখা নাই যে তাক। কিনো কম, কিবা কয় আপুনি? যোৱা মাহৰ পৰা যুঁজাই কৰি আছে। যুঁজা? কিহৰ যুঁজা? কিহাৰ নহ'ব, বিএফৰ। বিএফ মানে? তাৰ মানে বিহু ফাংচন। বিহু নাহিল জানো? পিছে এইবাৰ শৰ্মানীকো লৈ আহিব কিন্তু, মাৰিব লাগিব নহয় বিহু। নিশ্চয় কলটানি নিশ্চয়। পিছে কলিতা মই উঠোহে। শৰ্মা কিবা এটা পাহৰিলে নেকি? আমাৰ সকলোৰে তৰফৰ পৰা আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো।